हेलो फ्रेंड गुड मॉर्निंग আজি আপোনালোকৰ কাৰণে নতুন ভিডিঅ' এটা লৈ আহি আছো মোৰ পেজ তৌলতা কুটুম ৰিধম আৰু তৌলতা মিক্স ব্লগৰ কাৰণে কাৰণ আজি হ্যাপি সানডে হয় আপোনালোক সকলোকে হ্যাপি সানডে আৰু হয় ফ্ৰেণ্ডসকল এই মুহূৰ্তত মই চিৰিয়াখানাৰ ভিতৰত আছো আৰু এয়া হৈছে চিৰিয়াখানাৰ পৰিৱেশ এই মুহূৰ্তত মোৰ এনেকুৱা লাগিছে এতিয়া যে মই গাঁৱতে আছোঁ আৰু এয়া যে আমাৰ এই ঘৰ তেনে অনুভৱ কৰিছোঁ মই আমি এনেকৈয়ে খুব সুন্দৰকৈ থাকি ভাল পাওঁ আৰু আমাৰ মানুহে এনেকৈয়ে ধুনীয়াকৈ গাঁওবোৰত ঘৰ বনাই থাকে ঘৰ যেনেকুৱাই হওক পৰিষ্কাৰ হৈ থকাটোৱে মেইন কথা হয়তো আপোনালোকে বহুবাৰে চিৰিয়াখানা চাবলৈ আহিছে আৰু চাইছে কিন্তু এই জেগাখিনি আপোনালোকে চোৱা নাই বা দেখা নাই সেইকাৰণে আপোনালোকক এই নতুন ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰিলোঁ যাতে আপোনালোকে গম পাওক চিৰিয়াখানাৰ ভিতৰত এনে এটা পৰিৱেশ আছে মৰমৰ বন্ধুবৰ্গসকল এনেধৰণৰ কিছুমান আপোনালোকৰ নেদেখা বা আপোনালোকে নোযোৱা জেগা মই দেখুৱাবলৈ চেষ্টা কৰিম তাৰ কাৰণে আপোনালোকে মোৰ ফেচবুক পেজ তৌলতা কুটুম ৰিধম আৰু ইউটিউব চেনেল তৌলতা মিক্স ব্লগ আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব ইয়াতে বহুত ধুনীয়া ধুনীয়া ফুল আছে আৰু মেডিচিনযুক্ত গছ আছে সেইকাৰণে চাগে আমাৰ পাব্লিকক ইয়াতে এলাউ নকৰে মই বিশেষ নাজানো তথাপি তেনেকৈ মই ভাবিছোঁ আৰু আপোনাৰ নামটো দীপক বৰ্মন আচ্ছা আপোনালোকে ইয়াত ডিউটি কৰে ন কিমান ভাল লাগে আপোনালোকৰ ৰঙা বগা সেইবিলাক দেখিলে চিৰিয়াখানাৰ ভিতৰত থকাৰ কাৰণে নেকি একদম ইমান ঠাণ্ডা হাৱা ইয়াতে হয়নে নাই ভাল লাগে ন ভাল লাগে সেউজীয়া লাগে চ' এয়া দাদা দীপক দা বৰ্মন দা চ' দাদাক লগ পালোঁ আৰু চৰাইৰ মাত ইমান ধুনীয়া লাগিছে দাদা কিন্তু মিষ্টাৰ বৰিক আপুনি নক'ব দেই মই ইয়াত ভিডিঅ' কৰিছোঁ বুলি চ' গাইজ এয়া চিৰিয়াখানাৰ কৰ্মচাৰী হয় ইয়াতে মই পাৰ্মিশ্যন লৈ সোমাইছোঁ আৰু এনেই সোমাব নিদিয়ে আৰু আপোনালোকক দেখুৱাম আৰু ধুনীয়া আছে ইয়াতে বহুত ধুনীয়া ধুনীয়া মানে বস্তু আছে আপোনাক দেখাই আছোঁ চ' গাইজ আপোনালোকক ধুনীয়া এই জেগাটো দেখুৱাব গৈ আছোঁ চাওক চিৰিয়াখানাৰ ভিতৰত আছে দেই আপোনালোকে এই ভিতৰত গৈছেনে নাই ক'ব নোৱাৰোঁ কিন্তু মই লাহেকৈ সোমাই আহিছোঁ ইয়াত ধুনীয়া ধুনীয়া পৰিৱেশ চাওক এইবিলাক চাওকচোন ইয়াত মানুহ বহিব পাৰে ধুনীয়াকৈ চাওক মই ইয়াতে বহি লৈছোঁ আৰু আপোনালোকক কথাখিনি কৈ আছোঁ দাদা দেখুৱাই আছোঁ দেই ইয়াতে ষ্টেজ এটাও আছে ইয়াতে গানো গাব পাৰে মন গ'লে হেল্ল' ফ্ৰেণ্ড চাওক ষ্টেজটো দেখিছেনে আপোনালোকে মই এই ষ্টেজত গৈ পেলাই আপোনালোকক মোৰ নতুন গানৰ এটা কলি গুণগুণাই দিম চাওক আপোনালোকে ইয়াতে ষ্টেজ আছে মানুহ বহিবলৈও আছে এয়া চাওক আপোনালোকৰ এটা নতুন হয় এইটো নতুন ভিডিঅ' হয় আপোনালোকৰ কাৰণে নতুন চিনেৰী হয় আপোনালোকৰ কাৰণে চাওক আপোনালোকে দেখা নাই সেইটো জেগা মই আপোনালোকক দেখুৱাই দিছোঁ দাদা হওক এইবাৰ ধুনীয়া হৈছে ইয়াৰ পৰা মই গান গাম সোণাৰো হয় ফুলি ৰ'বা মোৰ বুকুতে সেউজীয়া হয় সপোন মোৰ দুচকুতে ইমান ভাল লাগিব চাওকচোন ইমান ভাল লাগে দাদা আপুনি ভালকৈ লৈ দিয়ক ইয়াতে শুবও পাৰোঁ এক্সাৰচাইজো কৰিব পাৰোঁ আপোনালোকে চাই থাকিব তৌলতা মিক্স ব্লগ আপোনালোকক এনেকৈয়ে নতুন নতুন ভিডিঅ' দেখুৱাম এইটো সম্পূৰ্ণ আপোনালোকৰ কাৰণে স্পেচিয়েল আৰু মোৰ কাৰণেও স্পেচিয়েল এয়া চিৰিয়াখানাৰ ভিতৰত আৰু এইটো প্ৰাকৃতিক সৌন্দৰ্য বুলি কয় সঁচাকৈ প্ৰাকৃতিক সৌন্দৰ্য ইয়াত নানা ধৰণৰ গছ গছনি আছে জংঘল আছে আৰু আজি আমাৰ কেমেৰামেন দীপক দা ইমান ধুনীয়াকৈ কেমেৰা কৰি আছে ইয়াত ধুনীয়া আপোনালোকে মই তাত গান গাই থাকিলে আপোনালোকে ইয়াতে ধুনীয়াকৈ চাই থাকিব পাৰে বিশেষকৈ সেই ভিডিঅ'টো কৰিবলৈ পাই বহুত সুখী অনুভৱ কৰিছোঁ কাৰণ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত মই আছোঁ সেইখিনিতে আৰু আজি ছানডে' হোৱাৰ কাৰণে সেই ধুনীয়া ভিডিঅ' আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ চাই থাকিব তৌলতা মিক্স ব্লগ তৌলতা কুটুম ৰিধম লাভ ইউ গাইজ বাই বাই ওচৰলৈ হওক
এইখিনি পৰা মাৰি থাকোঁ আপুনি দি দিয়ক হা দিছোঁ এইটো চাওক ইমান ধুনীয়া পৰিৱেশ সেউজীয়া খুব ধুনীয়া এইবিলাক কি গছ জানো মই নিজেই নাজানো কি গছ হয় দাদা ভাইটি নাজানা ময়ো নাজানো বাৰু ইমান ধুনীয়া এইটো চিত্ৰনলা চিত্ৰনলা মা না এইটো এইটো চিত্ৰনলা ন য়েছ এইটো চিত্ৰনলা হয় অকণমান লৈ যাওঁ দুটামান পাৰি ন মই ভিডিঅ'ত মই নকওঁ মানে বেয়া পাব এইটো চিৰিয়াখানাৰ বস্তু আৰু চিৰিয়াখানাহে এইটো ইউজ কৰিব যিহেতু এইটো চিত্ৰনলা হয় খুব ধুনীয়া 4টামান লৈ গৈছোঁ দেই চাওক আপোনালোকে এনেকুৱা পৰিৱেশত থাকিলে মনো বহুত ভাল লাগে সেইকাৰণে আপোনালোকক বিশেষভাৱে অনুৰোধ কৰিছোঁ কিয় আজি এই ভিডিঅ'টো বনাইছোঁ এটাই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ চাৰি বাউণ্ডাৰীত গছ গছনি ৰুৱক আৰু গছ গছনি ছেভ কৰক গছ কাটিব নালাগে যিহেতু অপ্ৰয়োজনীয়ভাৱে কেতিয়াও আপোনালোকে গছ কাটিব নালাগে আৰু গছ গছনি থাকিলে কেনেকুৱা ধুনীয়া পৰিৱেশ এটা হয় আৰু কেনেকৈ উশাহ ল'বলৈও কিমান আৰাম লাগে ইয়াত সোমালে একদম এনেকৈ মানে ইমান অক্সিজেন পাওঁ সেই অক্সিজেনটো আপোনালোকৰ ঘৰতো য'তেই থাকক আপোনালোকে গছ গছনি ৰুৱক আৰু চিৰিয়াখানাৰ নিচিনা ধুনীয়া এটা পৰিৱেশ বনাওক আৰু চৰাই চিৰিকটিৰ প্ৰতি মৰম আৰু গছ গছনিৰ প্ৰতি মৰম আৰু গছ গছনি নহ'লে আমি কেতিয়াও জিৰণি ল'ব নোৱাৰোঁ আমি ছাঁ নাপাওঁ উশাহ নাপাওঁ সেইকাৰণে সেয়াই চিৰিয়াখানাৰ পৰা মই অনুৰোধ কৰিছোঁ চিৰিয়াখানাৰ সেউজ মাজৰ পৰা যিহেতু মোৰ বহুত ভাল লাগিছে সকলোৰে ভাল লাগে এনেকুৱা পৰিৱেশত আৰু এনেকুৱা পৰিৱেশত থাকিবলৈ অদৰকাৰীভাৱে আপোনালোকে গছ কাটিব নালাগে সেয়াই আপোনালোকক মই চিৰিয়াখানাৰ পৰা অনুৰোধ কৰিছোঁ সমূহ কম বাকী চাই থাকিব তৈলতা মিক্স ব্লগ আজিলৈ মোৰ ভিডিঅ' ইমানেই আৰু নেক্সট ভিডিঅ' আহিম সৌন্দৰ্য এটা প্ৰাকৃতিক পৰিৱেশ লৈ আহিম আপোনালোকে চাই থাকিব তৈলতা মিক্স ব্লগ আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে সেইসকলক বহুত বহুত ধন্যবাদ যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ ভিডিঅ' চোৱা এই মুহূৰ্তত ছাবস্ক্ৰাইব কৰক নতুন নতুন এনেকুৱা ভিউ চাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মোক ফ'ল' কৰিব তৈলতা কুটুম ৰিদম ফেচবুক পেজত ধন্যবাদ বাই বাই লাভ ইউ গাইজ টেক কেয়াৰ হেপী ছানডে ঠিক আছে এইবাৰ সেউজীয়া হৈ সপোন মোৰ দুচ